কবিতাৰ শিৰোনামা নদী আৰু নাৰী। কবি ৰজনীকান্ত পেগু। তুমি নাহিবা, তোমাক আজিকালি বেয়া পাই কি হক বন্ধুসকলে। কেঁচা ঘাম দি কষ্ট কৰা খেতি ধ্বংস কৰিলে বেয়া পাবইতো। তুমি নাহিবা, তুমি আহিলে চাক পচাক স্তব্ধ হয় কি হক বন্ধুসকলৰ। তোমাৰ বাবে আত্মহত্যাৰ দৰে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে সিহঁতবোৰে। তুমি নাহিবা, তুমি আহিলে উকা বস্ত্ৰ পৰিধান কৰিব লাগিব অজলা নাৰীবোৰে। তুমিয়েইতো কৈছিলা নাৰীবোৰ তোমাৰ দৰে শীতল আৰু নীৰৱ। মানুহে বিশ্বাস কৰে তোমাৰ আৰু নাৰীৰ সম্বন্ধৰ কথা। তুমি নসলাবা তোমাৰ চৰিত্ৰ, নহলে সিহঁতবোৰে সলাব সিহঁতৰ চৰিত্ৰ। তুমি বলিয়া বান হৈ নাহিবা, তুমি আহিলে নাৰীসকলে প্ৰতিবাদ কৰিব চকুলোৰে আৰু বিদ্ৰোহী হৈ উঠিব নিজৰ অৰ্ধাংগ হেৰুৱাৰ বেদনা। সেউজীয়াবোৰে উচুপি উঠিব তুমি আহিলে। নীৰৱ হোৱা, আকৌ কৈছো তোমাৰ অহাৰ অধিকাৰ নাই, কাৰণ প্ৰজাশাসকে পূজা কৰে তোমাক নমামী ব্ৰহ্মপুত্ৰ বুলি।